খালে কিছু ভগৱানক চিন্তা কৰি কিনে বনাও ফাৰ্ষ্ট টাইম পিঠা বনছ অলপমান দি বনাচোন বাতি ঘূৰি দে সেনেকে নহয় এনেকে বঢ়িয়াকে লাহে লাহে ঘূৰি দে সৰুকে অলপমান চাই লওঁ বহুত সৰু হৈছে বাৰু লাৰু নহয় ইচ্ছা বনাইছে দেখছোন এই ভগৱান ইচ্ছা বনছে জানো বহুত ভালকে কৈছিলে মই আজি ফাৰ্ষ্ট হেৰি কৈছো জানো বুলি কেতিয়া নকৈছিলো মই তোমাক জানো বুলি কেতিয়া নকৈছিলো এনে মুখখন বেবে দেখি হ'ল খালি মই এই যে গালি খান ওরে ইচ্ছা আছে হাতুনি খাবা হাত হলো গেলে আছে প্ৰথমতে সিলিন্ডার লো চলি আগত বহি আছে চাও বলি আর এখন 3 নম্বর আর এখন বানাইছ আর অলপ দে হব দে ঘুরে দে ইমান জোরে দিছি খর 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 সেনেকে নহয় না ন এৰে ওপৰৰ পৰা এনেকে এনেকে নি দে চাইডৰ পৰা বেছি ভাল নহ'ব আৰু দে এবাৰ সেই দে সোণৰ পৰা হেৰি দিলেও একো নহয় দে সেই দিব পাৰি তল দি টান মাৰি গৈছি নে আৰু কিবা এটা কৰিব লাগিব না হ'ব দে অকণমান সেনেকে দীঘলকে দে দি কিনে ঘূৰে দে যাওঁ এতিয়া এনেকে জাপি দে পিঠা নহয় ঘূৰে দিবা নালাগে দে এনেকে দুই জাপ কৰি দে কিবা কৰি সেখানো তুই 500 জীবন বা হাতে দিয়ে আসছে এইখিনি পিঠা আমি বনাইছিলোঁ মানে 100খান পিঠাত 1 কেজি চাউল দিছিলোঁ আৰু 1 যোৰা নাৰিকল আৰু ইয়াতে মিঠে লাগিছিল 3 পোৱা পুৰা 100খান পিঠা হৈছে মিডিয়াম সাইজ আৰু নাৰিকল হৈছে মিডিয়াম সাইজ নাৰিকল